নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে আলুৰ দম। খাই ভাল লাগে নহয়নে বাৰু? তেন্তে আহকচোন চাওঁ মইনো কেনেকৈ বনালোঁ আলুৰ দম। এয়া আলুখিনি প্ৰথমে বইল কৰি ল'লোঁ। পিঁয়াজ, কেঁচা জলকীয়া কেইটামান কাটি লৈছোঁ। বিলাহী, আদা নহৰুখিনিও একেলগে পেষ্ট কৰি লৈছোঁ। কেৰাহী এখন পাতি তেল গৰম হ'বলৈ দিম। হালধি অকণমান দি দিছোঁ। প্ৰথমে মই আলুখিনি ফ্ৰাই কৰি ল'ম। নিমখ অকণমান দি দিছোঁ, পাছত আকৌ দিম। আলুখিনি নমাই সেই একেখন কেৰাহীতে তেল দি পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। কৰি থোৱা পেষ্টখিনিও দি দিছোঁ। লগতে কাটি থোৱা কেঁচা জলকীয়া কেইটাও দি দিছোঁ। এতিয়া ৰেড চিলি অলপ দিছোঁ, জিৰা গুড়ি দিছোঁ অলপ, গৰম মছলা অকণমান দিছোঁ, জালুকৰ গুড়ি অকণমান দিছোঁ, হালধি দি গোটেইখিনি মছলাৰ কেঁচা গুণ নোযোৱালৈকে ভাজি লৈছোঁ। এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি দি দিলোঁ। নিমখ দিছোঁ সোৱাদ অনুসৰি। এতিয়া অলপ পানী দি দিছোঁ। পানী দি 10 মিনিটমানলৈকে উতল আহিব দিম। ধনিয়া পাত কেইটামান দি দিছোঁ। ধনিয়া পাত দিলে দেখিবলৈ ধুনীয়া হয় আৰু খাবলৈও খুব টেষ্টি হয়। এয়া গৰম গৰম টেষ্টি আলু দম ৰেডি। মই আপোনালোকক গৰমে গৰমে দি দেখাইছোঁ। ঠাণ্ডা হ'ব লাগিব, তেতিয়া কাৰীখিনি ডাঠ হয়। চাওকচোন কিমান ধুনীয়া হৈছে। ভাতৰ লগতো খাব পাৰিব, ৰুটি লুচি সকলোৰে লগতে খাব পাৰিব। তেন্তে জনাবচোন ভিডিঅ'টো চাই কেনে পালে, আৰু যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।